নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই বনাব লৈছোঁ লাও বিলাহী মাছ। এয়া বজাৰৰ পৰা মাছ আনিলোঁ। লাও এটা আছিলে গছত, সেইটোও ছিঙি লৈছোঁ। ঘৰৰ পাচলি সোৱাদেই বেলেগ, দেখিছেনে? কাটি মেলি ল'লোঁ। এইফালে কেৰাহী তুলি দিলোঁ। তেল দিছোঁ। এয়া মাছখিনি ফ্ৰাই কৰি ল'ম আগত, আৰু কেনেকৈ বনাম শেষলৈকে ভিডিঅ'টো চালে সকলোখিনি দেখিব। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। থেংক ইউ।